এবাৰ এগৰাকী বিদেশী যুৱতীয়ে স্বামী বিবেকানন্দ প্ৰভুক প্ৰশ্ন কৰিছিল, হে স্বামী, আপোনাৰ দেশত মহিলাসকলে গোটেই শৰীৰটো ঢাকি কাপোৰ কিয় পিন্ধে, কিয় পৰিধান কৰে, সেই কথাটো প্ৰশ্ন কৰিছিল। তেতিয়া স্বামী বিবেকানন্দ প্ৰভুৱে মিচিকিয়া হাঁহি এটি মাৰি কৈছিল, আপোনাক যদি এটুকুৰা মূল্যৱান হিয়া দিয়া হয় আপুনি কেনেদৰে ৰাখিব? তেতিয়া সেই যুৱতীগৰাকীয়ে কৈছিল, মই নিশ্চয় আলফুলকৈ ৰাখিম, মৰমত ৰাখিম আৰু ঢাকি ৰাখিম, সেই কথা কৈছিল। আৰু যদি আপোনাক যদি আলু পিঁয়াজৰ দোকান এখন খুলিবলৈ দিয়া হয় তেতিয়া আপুনি কি কৰিব? তেতিয়া সেই যুৱতীগৰাকীয়ে কৈছিল, নিশ্চয় মই ৰাইজে দেখাকৈ, গ্ৰাহকে দেখাকৈ মেলি ৰাখিম, দেখাকৈ ৰাখিম। তেতিয়া সেই স্বামীজীয়ে মিচিকিয়া হাঁহি এটি মাৰি পিনি কৈছিল, আৰু আপোনালোকৰ দেশত নাৰীসকলে আলু পিঁয়াজ বুলি নিজকে ভাবে, গতিকে আনে দেখাকৈ ৰাখিব পাৰে বা ৰাখে। আমাৰ দেশৰ প্ৰত্যেকগৰাকী নাৰী, প্ৰত্যেকগৰাকী মহিলাকে এটুকুৰা মূল্যৱান হিয়াৰ লগত তুলনা কৰা হয়। তেওঁলোকে সেইবাবেহে মূল্যৱান হিয়া টুকুৰা আলফুলকৈ ঢাকি ৰাখে। ধন্যবাদ।